আমাৰ এজন উপস্থিত আছে কণমানি জন্মনি কলিতা বেহাৰবাৰী পোষ্টৰ যি চৰিত্ৰ মোহনৰ চৰিত্ৰৰ হুবহু নকল কৰিব পাৰে এখেতে। তুমি অলপ মোহনৰ অভিনয় কৰি দিয়াচোন। মই এমিতো একে ভাড়া পাখাই আহিছোঁ জিম একেবাৰে পেটটো উঠাব নোৱাৰা হৈছোঁ জিম। তোমাৰ চাহৰ ব্যৱসায় কেনেকৈ চলিছে বাৰু? মোৰ চাহ ব্যৱসায় মোটামুটি ভালে চলি আছে জিম। ঐ মোহন তই এতে কালজুৰি গাঁৱতে ধানৰ মাজত কি কৰিব আহিছ তই? মই এনে ফুৰিবলৈ আহিছোঁ, তই দেখা নাই কি? ফুৰবা এইখন কিবা গাঁও কিনো পৰিৱেশ আছে ইয়াতে ফুৰবা? দেখা নাই কি ধুনীয়া ধুনীয়া ধাননি আছে, তোৰ নিচিনা ডেকা ছোৱালী আছে, তোৰ নিচিনা সজুৱাই কি বুজি পাবি আহিব মোৰ। তই কেঁকা চাৰে বিচাৰি আছে তই গম পাইছা নাই? কেঁকা চাৰে তই বিচাৰি আছে কি ভিতৰত যা মাইলে